বাহিৰত এখন ডাঙৰ হাবি আছিল, য'ত এটা শিয়ালে বাস কৰিছিল। শিয়ালবোৰ সদায় ধূৰ্ত আৰু চতুৰ। গোটেই দিনটো চিকাৰ কৰিবলৈ ওলাই যোৱা আৰু ৰাতি লুকাই থাকি অতি চতুৰতাৰে সৰু সৰু জীৱবোৰক হত্যা কৰি খোৱাটো সিহঁতৰ এক প্ৰকাৰৰ নিয়ম বুলিয়েই ক'ব পাৰি। এদিনৰ কথা, এবাৰ ৰাতি শিয়ালটোৱে চিকাৰ কৰিবলৈ চুপ দি আছিল যদিও কোনো চিকাৰ নাপালে। হাবিডৰাত খাদ্যৰ অভাৱ হোৱা দেখি সি ভাবিলে, মই এতিয়া ওচৰৰ গাঁওখনলৈকে যোৱাটো ভাল হ'ব। হয়তো তাত কিছু খাদ্য পাব পাৰোঁ। শিয়ালটোৱে গাঁৱৰ কথা ভাবোঁতেই কুকুৰবোৰৰ কথা মনত পৰিল। কুকুৰবোৰটো ৰাস্তাৰ দাঁতিয়ে মানুহৰ চোতালতে থাকে আৰু সিহঁতে ফুকাই থাকে। তথাপিও শিয়ালটোৱে সেইবোৰ ভূক্ষেপ নকৰি গাঁৱৰ ফালে খোজ ল'লে। গাঁৱৰ দাঁতিত খোজ পেলোৱাৰ লগে লগে কুকুৰবোৰে তাৰ ওপৰত আক্ৰমণ কৰিলে। হঠাৎ কি হ'ল জানো, কুকুৰবোৰে ভুকুৱাই তাৰ পৰা আঁতৰি গ'ল। নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ শিয়ালটোৱে ইফালে সিফালে খোজ কাঢ়িবলৈ ধৰিলে। অৱশেষত এটা ঘৰৰ দুৱাৰখন খোলা থকা দেখি শিয়ালটোৱে তাত সোমাই গ'ল। সেই ঘৰটো এজন চিত্ৰকৰৰ আছিল। ঘৰৰ ভিতৰত মজিয়াত এটা ডাঙৰ গামলাত নীলা ৰং গুলি থোৱা আছিল। নিজৰ প্ৰাণ ৰক্ষাৰ দৌৰত শিয়ালটোৱে সেই গামলাটোতে সোমাই বহিল। কিছু সময় গামলাটোতে বহি থাকিল। বাহিৰৰ কুকুৰবোৰে ভুকুৱা বন্ধ কৰাত সি গামলাটোৰ পৰা ওলাই আহিল। ওলাই অহাৰ পিছত তাৰ গোটেই শৰীৰটো নীলা ৰঙেৰে আবৃত হোৱা দেখি সি আচৰিত হ'ল। শিয়ালটোৱে যেতিয়া হাবিত সোমাল, তাক দেখি হাবিৰ বন্যপ্ৰাণীবোৰে ভয় খালে আৰু তাক কোনেও চিনি পোৱা নাছিল। এতিয়া তাক দেখিলে হাবিৰ সকলো প্ৰাণীয়ে ভয়ত দৌৰিবলৈ ধৰিছিল, কাৰণ ইমান আচৰিত জন্তু সিহঁতে বনত আগতে কেতিয়াও দেখা নাছিল। হাবিত জীৱ জন্তুবোৰে দৌৰি থকা দেখি শিয়ালে বুজি পাইছিল যে তাৰ নীলা ৰং দেখিয়ে জীৱ জন্তুবোৰে তেনেকৈ দৌৰি আছে বুলি। সি কেৱল ধূৰ্তই নাছিল, সি টেঙৰো আছিল। সি নিজৰ শৰীৰৰ নীলা ৰঙৰ সুবিধা উঠাবলৈ সিদ্ধান্ত কৰিলে। শিয়ালটোৱে জীৱ জন্তুবোৰক উদ্দেশ্যি ক'লে, তোমালোকে ভয় কৰিব নালাগে। মোক এই অৰণ্যখন আৰু ইয়াত থকা সকলো জীৱ জন্তু ভালদৰে চোৱা চিতা কৰিবলৈ আৰু যত্ন ৰাখিবলৈ ভগৱানে ইয়ালৈ পঠিয়াই দিছে। মই এতিয়া এই জংঘলৰ ৰজা আৰু তোমালোক সকলোৱে মোৰ সেৱা কৰিব লাগিব। এয়ে ভগৱানৰ আদেশ। সকলো জীৱ জন্তুৱে শিয়ালৰ কথা শুনি তাৰ ওচৰলৈ আহিল। শিয়ালটোক সিহঁতে ঈশ্বৰৰ দূত বুলি গণ্য কৰি তাৰ ওচৰত গোট খালে। হাতী, সিংহ, বাঘ, ভালুক, বান্দৰ আদি সকলো জীৱ জন্তুৱে শিয়ালৰ চাৰিওফালে গোট খাবলৈ ধৰিলে। সকলোৱে তাক ঈশ্বৰৰ দূত বুলি গণ্য কৰি ভাল খাদ্য দিবলৈ আৰম্ভ কৰিলে। শিয়ালটোৱে এতিয়া ঘৰতে বহি সহজতে খাদ্য পাবলৈ ধৰিলে। ইয়াতকৈ আৰু তাক কি লাগে? কিন্তু এদিন শিয়ালৰ গোপন ৰহস্যৰ কথা পোহৰলৈ আহিল। সেইদিনা পূৰ্ণিমাৰ ৰাতি আছিল। শিয়ালটোৰ চাৰিওফালে হাবিৰ জীৱ জন্তুবোৰে গোট খালে। তেনেতে হাবিত কিছুমান শিয়াল একত্ৰিত হৈ হোৱা দিবলৈ ধৰিলে। নীলা শিয়ালটোৱে হোৱাৰ শব্দ শুনি নিজকে যে ভগৱানৰ দূত বুলি কৈছিল পাহৰি গ'ল। বাকী জীৱ জন্তুবোৰৰ আগতেই সিও হোৱা জুৰিবলৈ আৰম্ভ কৰিলে। তাৰ এনেকুৱা কাৰ্য দেখি হাবিৰ জীৱ জন্তুবোৰৰ আৰু বুজিবৰ বাকী নাথাকিল। এতিয়া শিয়ালৰ প্ৰকৃত ৰূপটো ওলাই পৰিল। হাবিৰ জীৱ জন্তুবোৰে নিজৰ মাজতে গুণাগাথা কৰিবলৈ ধৰিলে। ই আমাক ভগৱানৰ দূত বুলি কৈ ঠগি ইমান দিনে বহি বহি খালে। এতিয়া হাবিৰ জীৱ জন্তুবোৰে আৰু একো নাভাবি খঙত নীলা শিয়ালটোক আক্ৰমণ কৰিলে আৰু সেইদিনা নীলা শিয়ালটোৱে প্ৰাণ হেৰুৱালে। এই সাধুটোৱে আমাক এইটোৱে শিকায় যে অধিক চতুৰালিয়ে সদায় বিপদত পেলায়।